নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই এটা কলমৌ শাকৰ ধুনীয়া ৰেচিপি আগবঢ়াম। আপোনালোকে স্কিপ নকৰাকৈ ৰেচিপিটো শেষলৈ চাই থাকিব। এইখিনি কলমৌ শাক মই ধুনীয়াকৈ শাকখিনি ধুই লৈছোঁ। এই শাকখিনি মই এতিয়া ধুনীয়াকৈ সৰু সৰুৱে মই কুটা নাই শাকখিনি এনেকৈ শাকখিনি মই ইয়াতে চিঙি গোটেইখিনি শাক এনেকৈ সৰু সৰুকৈ মই ইয়াতে চিঙি ল'ম। এতিয়া মই এইখিনি ধুনীয়াকৈ গোটেইখিনি বাছি ল'লোঁ। সৰু সৰুকৈ গোটেইখিনি চিঙি লৈছোঁ মই সৰু সৰুকৈ। এতিয়া মই ধুনীয়াকৈ কেৰাহীটো গৰম হ'ব দিছোঁ, তাত তেল দি দিছোঁ। তেলখিনি প্ৰায় গৰম হৈছে, তাত মই গোটা নহৰু কেইটামান পেলাই দিছোঁ। লাহে লাহে অলপ লাৰি দিছোঁ মই। এতিয়া মই তাত পিঁয়াজ দি দিছোঁ। দি আকৌ এইখিনি ভালদৰে লাৰি দিছোঁ। আৰু ইয়াতে মই কেইটামান পাঁচফোৰণ দি দিছোঁ। দি ধুনীয়াকৈ লাৰি দিছোঁ। দি ইয়াতে মই কাটি থোৱা কলমৌ শাকখিনি ইয়াতে মই কম কমকৈ দি দিম। যিহেতু মই কুটা নাছিলোঁ, এইখিনি মানে চিঙি দিছিলোঁ, সেইকাৰণে ডাঙৰ ডাঙৰ হৈ আছে। শাকখিনি তেতিয়া মই নিমখ দি দিছোঁ। শাকখিনি পমি যাব, সেইবাবে মই কমকৈ নিমখ দি দিছোঁ। আৰু হালধি অলপ দি দিছোঁ। এতিয়া মই এইখিনি আকৌ ধুনীয়াকৈ লাৰি দিম। এতিয়া মই গৰম হৈ গৈছে, দেখিছেনে শাকখিনি কিমান কমি গ'ল। সেইখিনি মই আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। আকৌ ঢাকনখন ইয়াতে দি দিছোঁ। এতিয়া মই আকৌ এইখিনি আৰু এবাৰ লৰাই দিছোঁ। এতিয়া এইখিনি হৈয়ে গৈছে, এতিয়া মই এইখিনি ইয়াতে নমাই থৈ দিম। এইখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে কলমৌ শাক কেনেকৈ খায় মোক কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।